UPL দল আৰু শক্তিশালী হ'ব আৰু আমাৰ যিটো উদ্দেশ্য সেইটো আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। আমাৰ যিটো উদ্দেশ্য সমাজক লৈ, জাতিক লৈ, অঞ্চলক লৈ, সেইটো আমি অনাগত দিনত আমাৰ যিটো এজেণ্ডা সেইটো বাস্তৱত ৰূপায়ণ কৰিম বুলি আমি আশা কৰিছোঁ। তো শ্ৰদ্ধা ৰাইজ, যোৱা 27 জানুৱাৰীত এখন চুক্তি হৈ গ'ল। এই চুক্তিৰ পিছত আজি ওদালগুৰি জিলাও সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈছে। যোৱা 30-40 বছৰ ধৰি উগ্ৰপন্থীৰ নামত যি পৰিস্থিতি হৈ আছিলে, আৰ্মি পুলিচ ইয়াত ঘেৰি লৈ আছিলে, এই পৰিৱেশ পৰিস্থিতি আজি নোহোৱা হওঁতে আমাৰ আকাশৰ মানে ক'লা ডাৱৰ গুচি যায়, এটা ফৰকাল হোৱাৰ নিচিনা এটা পৰিৱেশ আহিছে। আৰু সকলো জাতি জনগোষ্ঠী এতিয়া চবকে নিজকে নিৰাপদ এটা অনুভৱ কৰিছে। আমাৰ নিৰাপত্তা এতিয়া আহিছে আৰু ইয়াত আপুনি দিনে নিশা গাঁৱে ভূঞে ঘূৰিব পাৰে, দোকান পোহৰ আপুনি ঘূৰিব পাৰে, ব্যৱসায় কৰিব পাৰে, যি কাম আপোনাৰ হাতত আছে সেই কামটো আপুনি নিৰ্ভীকে কৰিব পাৰে। এনেকুৱা এটা পৰিস্থিতি আহিছে 27 জানুৱাৰী চুক্তিখন হৈ যোৱাৰ পিছত। আৰু সেইকাৰণে অকল বড়োসকলে সেই চুক্তিটো আদৰি লৈছে এনেকুৱা নহয়, বিভিন্ন জাতি জনগোষ্ঠী অসমৰ ভাৰতৰ মানুহ এই চুক্তিখন আদৰণি জনাইছে আৰু চবে কৈছে যে এই যে এখন চুক্তি হৈ গ'ল, ইয়াৰ পৰা আমাৰ বহুত শিকিব লগা আছে। ক'বৰ কাৰণে বহুত কথা ক'ব পাৰে, ক্ৰিটিচাইজ কৰা মানুহবিলাকে বহুত ক্ৰিটিচাইজ কৰিব পাৰে। তেখেতসকলক ক্ৰিটিচাইজ কৰাৰ কাৰণে কিবা এটা বাহানা লাগে। যিসকলে আজি বেয়া বুলি ক'ব বিচাৰে, মানুহে ভগৱানক লৈও সন্তুষ্ট নহয়, কেতিয়াবা নিজৰ আশা পূৰণ নহ'লে মানুহ ভগৱানকো খং কৰে। তেনেধৰণৰ আজি আমাৰ ইয়াতো কেতিয়াবা হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে এইটো ভাল চুক্তি নহয়, কেতিয়াবা শামসুমা গুঞ্জৰ বিষ্ণুচাৰীয়ে কৈছে এই চুক্তিটো মানে ভাল হোৱা নাই, বড়ো বিৰোধী কাম কৰিছে, কিবা কাম কৰিছে। কিন্তু আজি এই চুক্তিখন হৈ যোৱাৰ পিছত যে এই অঞ্চলত যে অস্ত্ৰৰ জনজননী নাই, মানুহৰ ভয় শংকা দূৰ হৈছে, সকলো যে নিৰাপদ ভাবিছে, এইটোৱে আমাৰ এটা ডাঙৰ পৰিৱৰ্তন। আৰু সেই পৰিৱৰ্তনটো আমি একেলগে কৰিলোঁ। আৰু সেই পৰিৱৰ্তন কৰাত আপোনালোক সকলোৱে যোগদান দিছে। আজি ইমান বছৰ অকল বড়োসকলে নহয়, বড়োসকলেতো মহিলা পুৰুষ ডেকা গাভৰু সদায় আৰ্মি পুলিচৰ প্ৰশ্নৰ সন্মুখীন হৈছে, কোনোবা জেলত যাইছে, কোনোবা কোব খাইছে, কি হোৱা নাই। লগতে আমাৰ লগত থকা আমাৰ দাদা ভাই অসমীয়া মাইনৰিটি, বঙালী, আদিবাসী, গোৰ্খা চব জনগোষ্ঠীয়ে অলপ নহয় অলপ কষ্ট পাইছে। আজি সেইকাৰণে আপুনি যদি 10% কষ্ট পাইছে, কোনোবা যদি 20% কষ্ট পাইছে, ইয়াৰ কাৰণে আমি এজনে সিজনক কি কৰিব লাগিব, ক্ষমা কৰিব লাগিব আৰু এজনে আনজনক আঁকোৱালি ল'ব লাগিব। কাৰণ আমাৰ সমাজখন আজি আমি শেষ কৰিব নোৱাৰো। আমাৰ আৰু দীঘলীয়া আমাৰ এটা যাত্ৰা আছে। এই যোৱা যাত্ৰাখিনি আমাৰ যিটো মানে দুখ দুৰ্যোগৰ যাত্ৰা আছিলে, এই যাত্ৰাটো সমাপ্ত কৰি এতিয়া আমি সুখৰ যাত্ৰা কৰিব লাগিব, শান্তিৰ যাত্ৰা কৰিব লাগিব, উন্নয়নৰ যাত্ৰা কৰিব লাগিব, ঐক্যতাৰ যাত্ৰা কৰিব লাগিব। তো সেইকাৰণে ৰাইজ, আজি আপোনালোকক মই এইটোকে ক'ব বিচাৰিছো যে ইমান দিন আমি চবে এটা আশা কৰিছিলো যে আমাৰ বিদ্যালয়বিলাক ভাল হওক, ছাত্ৰ ছাত্ৰীয়ে ভাল গুণগত শিক্ষা পাওক। ভাৰত চৰকাৰে আইন বনাইছে, ৰাইট টু এডুকেশ্যন এক্ট, শিক্ষাৰ অধিকাৰ। কিন্তু আমাৰ LP স্কুলখন ভাল নহ'ল, ইয়াত মাষ্টৰ দিব নোৱাৰিলে। ME স্কুলখন ঠিক নহ'ল, ইয়াত মাষ্টৰ দিব নোৱাৰিলে। হায়াৰ ছেকেণ্ডাৰী স্কুলখন ঠিক নহ'ল। এই শিক্ষাৰ ক্ষেত্ৰত আজি একো কাম কৰিব নোৱাৰিলে। নিবনুৱাসকলক কিবা এটা সংস্থাপন দিব আমি আশা কৰি আছিলো। এই বছৰ নহয়, নেক্সট 5 বছৰত হ'ব, এই 5 বছৰ নহয়, নেক্সট 5 বছৰত হ'ব। কিন্তু কোনো নিবনুৱা সংস্থাপন নাপালে। আজি টেট মাষ্টাৰবিলাকৰ চাকৰি দিব নোৱাৰিলে, কন্ট্ৰেক্টুৱেল চাকৰিবিলাক ৰেগুলাৰ কৰিব নোৱাৰিলে, কোনো এটা সমস্যাই সমাধান কৰিব নোৱাৰিলে, নিবনুৱাসকলৰ কাৰণে কিঞ্চিত একো কৰিব নোৱাৰিলে। আজি গভৰ্ণমেণ্ট চাকৰি দিব নোৱাৰে, সংস্থাপনটো দিব পাৰে। আজি এণ্টাৰপ্ৰিনাৰশ্বিপ কিবা এটা হাতৰ কাম কৰি খাব পাৰে, দোকান ব্যৱসায় দিয়াত সহায় কৰিব পাৰে, কিবা নহয় কিবা ইণ্ডাষ্ট্ৰী বহাত অলপ সহায় কৰিব পাৰে। এই কামখিনি নকৰিলে। কেন্দ্ৰীয় চৰকাৰৰ পৰা বহুত পুঁজি আহিছে, ৰাজ্য চৰকাৰৰ পৰা বহুত পুঁজি আহিছে। এই 17 বছৰত যদি হিচাপ কৰে নাই বুলিও 5,000 কোটি টকা আহিছে এই BTCত। কিন্তু 5,000 কোটি টকা ক'ত গ'ল আমি ক'বই নোৱাৰো। 5,000 কোটি টকা ক'ত গ'ল, কি উন্নয়ন কৰিলে, কিমান ইণ্ডাষ্ট্ৰী বনালে, ৰাইজক কিমান দিলে, কিমান সংস্থাপন কৰিলে, খেতি পথাৰ কিমান ভাল হ'ল, আমাৰ মানে টাউন চহৰ কিমান ভাল হ'ল, হস্পিটেলবিলাক কিমান ভাল হ'ল, একো বস্তুৱে এতিয়া ক্লিয়াৰলি কোনো ক'ব নোৱাৰে। ইফালে এই কামবিলাকতো নহ'লে, এই চৰকাৰী ভাল মানে যিবিলাক প্ৰজেক্ট আছিলে,
আঁচনি আছিলে আজি আয়োৱা ঘৰ এতিয়ালৈকে যিমানখিনি আহিল ৰাইজৰ তাত আৰু ঘৰ মানে মাটিৰ ঘৰ কাৰো থাকিব নালাগিছিল কিন্তু এতিয়াও ওদালগুৰি জিলাত বহুত মাটিৰ কেৰৰ ঘৰ আছে এই ঘৰবিলাক ক'ত গ'ল ভাৰত চৰকাৰে কৈছে ঘৰ দিয়ক টয়লেট দিয়াৰ নামত চব টকা খাই পেলালে টয়লেট বিলাক ভাল নহল টয়লেটত বহিলে ভাঙি যায় এনেকুৱা অৱস্থা ঘৰত সোমাব নোৱাৰে চৰকাৰী আঁচনি ভাল আছে কাম কৰা নাই শাসকৰ টকা মানুহবিলাকে আজি জব কাৰ্ডৰ নামত যিখিনি পইচা আহিছে আধাতকে অধিক টকা মাৰি দিলে জব কাৰ্ডটো মানুহৰ হাতত থাকে মানে যিজন ব্যক্তিৰ জব কাৰ্ড তাৰ হাতত নাথাকে কোনোবা ভিচি ডিচি চেয়াৰমেন কাৰোবাৰ কাৰোবি হাতত থাকে আৰু পইচাটো সঠিকভাৱে নাপায় সেইকাৰণে আমি কৈছো যে আজি যি সময়ৰ পৰা এমজি এনৰেগা ষ্টাৰ্ট হ'ল এই এনৰেগা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে জব কাৰ্ডৰ যিমান টকা খাইছে এই টকাখিনি কিন্তু ঘূৰাই দিব লাগিব কাৰণ এইটো কোনো ভিচি মেম্বাৰৰ টকা নহয় এইটো ৰাইজৰ টকা আৰু যদি টকা ঘূৰাই দিব নোৱাৰে জেলত যাব লাগিব কাৰণ এইটো ৰাইজৰ দুখীয়া মানুহৰ টকা ৰেচন কাৰ্ডৰ কাম ঠিক কৰা নাই ৰেচন কাৰ্ড দুখীয়া মানুহ পাব লাগে দুখীয়া মানুহৰ হাতত ৰেচন কাৰ্ড নাই গৰীব মানুহৰ হাতত ৰেচন কাৰ্ড নাই কিয় নাই ভাৰত চৰকাৰে কৈছে ৰাইট টু ফুড সকলো দুমুঠে খাব পাব লাগে আৰু ভিত্তি চেক কৰি পেলাই 6 মাহৰ ভিতৰত যিমান ৰেচন কাৰ্ডৰ সমস্যা তেতিয়াহে মানুহ আগবাঢ়ি যাব পাৰিব আজি দুৰ্নীতি ক'ত হোৱা নাই কোনো এটা এনেকুৱা ডিপাৰ্টমেণ্ট নাই যাত দুৰ্নীতি হোৱা নাই এগ্ৰিকালচাৰৰ নামত একো কামেই নহ'ল এটা সময়ত ক'ৰবাত চাইনাৰ পৰা বাঁহ আনি ৰুলে ক'ৰবাত কিবা ৰুলে কিন্তু আমাৰ খেতি পথাৰ এই ওদালগুৰি জিলা ভাৰতৰ ভিতৰত সবচে বেছি জান জুৰি থকা এটা ডিষ্ট্ৰিক্ট ইয়াত অলপ যদি ইৰিগেশ্যন চিষ্টেমটো ঠিক কৰি দিয়া হয় 3বাৰকে মানুহে খেতি কৰিব পাৰে ওদালগুৰি জিলাত সেই কামখিনি যদি সকলে একো নকৰিলে অলপ যদি সৰু সৰু এগ্ৰি ডেম এগ্ৰি বান্ধ বনাই দিয়া হয় বেছি টকাও নালাগে জান জুৰিটো 12 মাহে বৈ থাকে আপোনালোকে জানে ভালকে এইটো টাটাৰ সেন্সাছত ওলাইছে ভাৰতৰ ভিতৰত সবচে বেছি জান জুৰি থকা ডিষ্ট্ৰিক্ট হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট কিমান সুন্দৰ এগ্ৰিকালচাৰ কিমান আগবাঢ়ি যাব পাৰে এই জান জুৰিত মানে বান্ধ দি পেলাই তাতে পানী ৰাখি দি পেলাই তাতে মাছ পালন কৰিব পাৰে তাত মানে কি কৰি কয় এইটো প্ৰন মিশ্ৰা মাছৰ মানে খেতি কৰিব পাৰে বিভিন্ন আঁচনি আছে আজি সেইবিলাক কৰিব পাৰিলেহেঁতেন কিন্তু এইবিলাক একো নকৰিলে তেখেতসকলৰ EMGM বিলাকে সেইকাৰণে মই কৈছো এইবাৰ EMGMৰ ৰাজনীতি বন্ধ কৰি দিম ইলেকশ্যনৰ পিছত আৰু কোনো EMGM নাথাকে কোনোবা ইলেকশ্যন জিকি যাব কিন্তু ডেভেলপমেণ্ট কাম কৰিবৰ কাৰণে সমষ্টি ডেভেলপমেণ্ট কমিটি বনাব লাগিব GM-জনৰ কাম হ'ব ৰাইজৰ 3 মাহৰ মূৰে মূৰে ৰাইজে মিটিং কৰিব জনতা দৰবাৰ কৰিব এইটো জনতা দৰবাৰ বুলি কয় পুৰুষ মহিলা বড়ো ৰাভা মিচিং যিমান টাইপ আছে আমাৰ মাইনৰিটি সব জনগোষ্ঠী গুৰ্খা সব মিলি পেলাই ৰিপ্ৰেজেণ্টেটিভ থাকিব বহিব সুন্দৰকে বহি আলোচনা কৰিব এই 3 মাহত আমি ভৈৰৱকুণ্ড সমষ্টিত কি কৰিম এই 3 মাহত আমি ধনশিৰি সমষ্টিত কি কৰিম এই পলিচিটো লৈ পেলাই MCLA EM-জনে কোকৰাঝাৰত যাব আৰু কোকৰাঝাৰত যাই কাউন্সিল যেতিয়া বহিব তেতিয়া এইটো প্লেচ কৰিব আমাৰ এইটো সমস্যা আমাক এইটো লাগে অতি দুখৰ বিষয় গাইজ যে 40টা ডিপাৰ্টমেণ্ট আছিল BTC-ত এতিয়া BTR 47টা হ'ল এই বছৰত মাত্ৰ 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে এছেম্বলি বহে কাউন্সিল 40টা ডিপাৰ্টমেণ্ট আপুনি 1 ঘণ্টা কৈ শেষ কৰিব পাৰেনে এজন LP স্কুল মাষ্টাৰে যিমান কষ্ট কৰে ইমান কষ্ট নকৰে তেখেতসকলে বুজিছেনে LP স্কুল মাষ্টাৰজনে যিমান কষ্ট কৰে আজি LP স্কুলৰ মাষ্টাৰ অংগনবাড়ীৰ মাষ্টাৰীও নিজৰ স্কুলত 3 ঘণ্টা 4 ঘণ্টা থাকে সদায় 365 দিনত নাই বুলিও 150 দিন ডিউটি কৰে আমাৰ এই EMGM বিলাকে বছৰত ইমান টকা পায় ৰাইজৰ দৰমহা পায় ঘুষ খায় পাৰ্চেণ্ট খায় সিন্ডিকেট হৈ ঘণ্টা সময় ওলাব নোৱাৰে এই যোৱা দুটা কাউন্সিলত চিট ডাঙৰীয়া নাই এই কাউন্সিলত সিনিয়ৰ কাউন্সিল কি হ'ব যি নেতাজনৰ পৰিৱৰ্তন লাগে সেকেন্ড পৰিৱৰ্তন আমাৰ কি লাগে চৰকাৰী যি প্ৰজেক্ট স্কিম বিলাক আহিছে টকা পইচা আহিছে এইটো বাস্তৱত ৰূপায়ণ হ'ব লাগিব এইটো ৰূপায়ণ কৰিব নোৱাৰা লিডাৰ বিলাকক আমি সাইড কৰিব লাগিব এই দুটাত আমি পৰিৱৰ্তন আনিব লাগিব আজি শাসন যন্ত্ৰটো কি কৰিছে কোনোবা EMG মন্ত্ৰী লগ লাগি গোটেই শাসন যন্ত্ৰটো নিজৰ পকেটত সোমাই লৈছে ৰাইজে আৰু শাসন যন্ত্ৰ এই প্ৰশাসনক একো ক'বলৈ নোৱাৰে এই মন্ত্ৰী এই EMGM-ৰ মতে চলে এই শাসনটো এই মানে প্ৰশাসনটো এতিয়া তেখেতসকলক পকেটৰ পৰা ওলাই ৰাইজৰ মাজত প্ৰশাসনটো আকৌ আনিব লাগিব তেতিয়াহে উন্নয়নৰ কাম হ'ব নহ'লে উন্নয়নৰ কাম নহ'ব তো এই কাৰণে ভাৰতে নিজৰ কাম কৰিছে অসমে নিজৰ কাম কৰিব
কিন্তু বিটিচিয়ে যদি নিজৰ কাম নকৰে এই 32 লাখ মানুহ উন্নয়নটো কেতিয়াও সম্ভৱ নহব। আজি ইণ্ডাষ্ট্ৰী নামত কি কৰিব নোৱাৰে, ইমান বাঁহ আছে আমাৰ বাঁহটো লৈ যাই পেলাই মহাৰাষ্ট্ৰ পুনে বেলেগ জায়গাত ইণ্ডাষ্ট্ৰী মানে কিবা কিবি বনাই আছে। আমাৰ বাঁহবিলাক ইয়াতে সৰু সৰু ইণ্ডাষ্ট্ৰী বনাব পাৰে, ধূপকাঠিৰ ইণ্ডাষ্ট্ৰী বনাব পাৰে, ইয়াত মানে ক'বা ঝাৰুৰ ইণ্ডাষ্ট্ৰী বনাব পাৰে, হেণ্ডি দিব পাৰো। কিন্তু চৰকাৰেতো অলপ সহায় কৰিব লাগিব, চৰকাৰৰ তাত সহায় নাই, এই কিঞ্চিত সহায় নাই। আমাৰ মহিলাসকলৰ সেল্ফ গ্ৰুপ কাটা কৰিব, হয় আচাৰ বনাব, হয় কিবা পুতলা বনাব দিলে কিবা নহয় কিবা কৰিব। কিন্তু আপুনি অলপ টকা দি পেলাই এই মানুহখিনিক যদি উঠি আহিব নোৱাৰে, উঠি আহিব নিদিয়ে, এইটো ভাল কথা নহয়। পৰিৱৰ্তন কৰিব বহুত ঠাই আছে, কিন্তু যদি চিন্তাই নকৰে, ৰাইজৰ কাৰণে অলপো চিন্তা নকৰে, টকাৰ পইচা আজি ঠিকা চুকুলি বিজনেছ নিজৰ হাতত লৈ লৈছে, কৰোৰ টকা কমাইছে, টকাৰ পইচা আজি ঠিকা চুকুলি বিজনেছ নিজৰ হাতত লৈ লৈছে, কৰোৰ টকা কমাইছে, আৰু সূৰ্য ডুবিলে টুংটাং হৈ যায়, ৰাইজৰ কথা চিন্তা বাদ দিয়ে, কেনেকে হ'ব এনেকুৱা? সেইকাৰণে ৰাইজ আমি পলিটিক্স কৰা কোনো ধান্দা নাই আমাৰ। গোবিন্দ দায়ে কৈ আছিলে ইমান দিন সংগ্ৰাম কৰিলো, বয়স হ'ল, এই বয়সলৈকে সংগ্ৰাম কৰি আহিল এই অঞ্চলৰ কাৰণে, আৰু সুদা হাতেৰে অহা নাই ৰাইজ, সংগ্ৰাম কৰি বাকীবিলাক ৰাজনীতি কৰিছে, একো আনিব পৰা নাই। ইয়াত ইঞ্জিনিয়াৰিং কলেজ লৈ আহিছে, ইয়াত স্পৰ্টছ আজি ষ্টেডিয়াম নেশ্যনেল ষ্টেডিয়াম লৈ আহিছে, সুদা হাতে অহা নাই। আৰু এই মন্ত্ৰীবিলাক সেই বিলাক একো আনিব পৰা নাই। চৰকাৰত ইমান দিন বহি থাকিলে একো আনিব পৰা নাই, সংগ্ৰাম কৰি কিন্তু ৰাইজৰ কাৰণে ইউনিভাৰ্চিটি লৈ আহিছে, এইটো সৰু কথা নহয়। তো সেইকাৰণে পৰিৱৰ্তন কৰিবৰ কাৰণে আমি আহিছো, আৰু আমাৰ ইমান লম্বা লিষ্ট নাই, মানে 15 বছৰ 20 বছৰ শাসন কৰিম বুলি। এই 5 বছৰে 17 বছৰ আগ্ৰহ মহিলাৰ UPPL-ৰ 5 বছৰত আমি পৰিৱৰ্তন কৰিম। তো ৰাইজ, আপোনালোকৰ বহুত ক'ব লগা কথা আছে, শাসনটো আমি গৈ আছো, আমি শুনিছো আজি মাটি বাৰীৰ সমস্যা আছে, কোনে সমাধান কৰিব? আপোনালোকক আজি ক'ব পাৰে, ইয়াৰ আগতে ভোট কৈছিল ইলেকশ্যনত NDP কিন্তু ভোট নিদিব, NDP কিন্তু ভাঙি গ'লে এতিয়া। আগতে কৈছিল FCA মানে অসম ভাঙি দিব, ভোট নিদিব, ভাঙিবলৈ নিদিব, NDP ভোট নিদিব, মানুহ মাৰে, অমুক কৰে। আজিতো NDP নাই, NDP আম আদমি হৈ গ'ল, এটা সময়ত সংগ্ৰাম কৰি বদলি গৈছে। গতিকে